আজি একেবাৰে মোৰ প্ৰিয় আৰু নিজে বনোৱা কাপোৰ এযোৰ লৈ আহিছোঁ। আচলতে এই কাপোৰযোৰ লৈ আহিছোঁ এইটো কাৰণে, এই কাপোৰযোৰো মই কেনেকৈ মানে কৰিছোঁ তাৰ এটি ভিডিঅ' মোক বনাই দিবলৈ কৈছে, আৰু কালি মানে মোক ফটো দিবলৈ কৈছিলে, কাপোৰযোৰৰ ফুল ফটো, আৰু সেইটো দিছিলোঁ। তাৰপিছতে আজি এটা ভিডিঅ' বনাই দিবলৈ কৈছে, মই ফুলখিনি কেনেকৈ বনাইছোঁ আৰু তাৰে আজি ভিডিঅ'টো আপোনালোকে আগবঢ়াইছোঁ। আৰু এইফালে চাওক মোৰ কাপোৰ এখন, আৰু এই কাপোৰখন মানে ব্লাউজৰ পিচ এটাৰ থাকি যোৱা হয়, মই এনেই এপাহে মাত্ৰ বনাইছোঁ, সেইকাৰণে ইয়াতে দি দিছোঁ। এনেকৈ গোলকৈ মানে মই বাতি এটা লৈছোঁ, মোৰ সুবিধা হয় কাৰণে, আপোনাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আপুনি ল'ব পাৰে। তাৰপিছতে এতিয়া এই ৰাউণ্ডটো মই মানে কেঁচিয়াখনে য'ত কলমৰ দাগ বহিছে বাতিৰ ৰাউণ্ডটোত, সেই ৰাউণ্ডটো মই এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা কাটি আঁতৰাই ল'ম। আৰু এইটো ধুনীয়াকৈ কাটি লোৱাৰ পাছত চাওক এইদৰে ধুনীয়াকৈ ৰাউণ্ড হৈ গ'ল, আৰু এনেকৈ অকণমানকৈ মোটোকাই তাৰপিছতে এইফালে সূতাডালেৰে এনেকৈ চিলাই যাব লাগিব। মই এইটো এংকৰ মানে গুলিৰ এম্ব্ৰইডাৰী কৰি আছিলোঁ, সেইটো কাৰণে এইটোকে লগাই ল'লোঁ। আৰু আপোনালোকে যদি এইটো বনাই মোৰ ভিডিঅ' চাই তেতিয়াহ'লে আপোনালোকে যিটো ৰঙৰ ফুল দিয়ে সেইটো ৰঙৰে সূতাডাল ল'ব, তেতিয়া মানে জিলিকি নাথাকে। আৰু মোৰ এইটো এনেও মানে মোৰ প্ৰয়োজন নহ'ব যে, মই সেইকাৰণে এনেই দেখুৱাবৰ কাৰণে ইয়াতে এনেকৈ লগাই ল'লোঁ। তাৰপিছত দেখিছে নহয় মই কেনেকৈ ৰছীডাল টানি টান কৰি দিলোঁ, আৰু এইটো মানে চিলাইটো যিমানেই ঘনকৈ দিব ছাইডৰ চিলাইটো, সিমানেই ফুলপাহ ধুনীয়া হৈ পৰিব। আৰু এতিয়া মই এইফালে যিযোৰ কাপোৰৰ মানে কৰি আছিলোঁ তাতে লগাই দেখুৱাই দিছোঁ কেনেকৈ লগাব, এনেকৈ মাজত মই ভৰাই দিলোঁ। তাৰপিছতে এইটো মানে যিটো জোখত লাগিব, মানে যেনেকৈ ডিজাইন দিব বিচাৰিছে তেনেকৈ ধৰি ল'ব লাগে ফুলপাহ, যাতে ইফাল সিফাল হৈ নাযায়। তাৰপিছতে এইফালে কিনাৰত অকণ অকণকৈ চিলাই যাব লাগে, আৰু আগফালে বেজিটো যিমানেই সৰুকৈ উলিয়াব ফুলপাহ সিমানেই স্পষ্ট হৈ উঠিব। আৰু মই এইটো মানে এনেই দেখুৱাবৰ কাৰণে, সেইটো কাৰণে মই অকণমান মানে সেৰেঙাকৈও মাৰিছোঁ, আপোনালোকে ফুলপাহ মানে ঘনকৈ চিলাই পেলাই লগাই ল'ব। আৰু চাওক এইফালে মোৰ ধুনীয়াকৈ হৈ গ'ল ফুলপাহ।